নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চাণক্য নীতিৰ পৰা তিনিটা বহুত প্ৰয়োজনীয় কথা ক'ম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এইকেইটা বস্তুৰ পৰা সদায় সাৱধানে থাকিব লাগে। 1 নম্বৰ জুই, 2 নম্বৰ পানী, 3 নম্বৰ এডাল বিষাক্ত সাপ, 4 নম্বৰ এগৰাকী মহিলা, 5 নম্বৰ এজন বুৰ্বক মানুহ আৰু 6 নম্বৰ যি এজন শাসনত আছে, আগৰ দিনৰ ৰজা আৰু এতিয়াৰ দিনৰ পলিটিচিয়ান। এইকেইটা বস্তুৰ পৰা আমি সদায় সাৱধানে থাকিব লাগে, কাৰণ এইকেইটাই বিচাৰিলে যিকোনো মুহূৰ্ততে আমাৰ জীৱন বৰবাদ কৰি দিব পাৰে। সোণ কিমানেই জাবৰৰ দমত নাথাকক কিয়, তাৰ মূল্য কোনোদিন কম হৈ নাযায়। তাক জাবৰৰ দমৰ পৰা মানুহে বুটলি ল'বই। ঠিক তেনেদৰে জ্ঞান যিমান সৰু মানুহৰ ওচৰত নাথাকক কিয়, আমি তাক সন্মান কৰা উচিত আৰু তেওঁলোকৰ পৰা শিকা উচিত। এজন লোভীয়া মানুহৰ লগত জিকিবলৈ তেওঁক পইচা দি আপুনি জয়ী হ'ব পাৰিব। এজন বুৰ্বক মানুহৰ লগত জিকিবলৈ আপুনি হয় বুলি কৈয়ে তেওঁৰ লগত জিকিব পাৰিব। এজন ঘমণ্ডী মানুহক আপুনি মিছা প্ৰশংসা কৰি আপুনি জিকিব পাৰিব। কিন্তু এজন জ্ঞানী মানুহক লগত আপুনি জয়ী হ'বলৈ হ'লে কেৱল সঁচা আৰু সঁচাই কৈ আপুনি জয়ী হ'ব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।